category is Early Career Award. Can you have the AP? Dr Arup Kumar Nath Nagaon জিলাৰ কাম্পুৰ নামেৰে এক অতি ভিতৰুৱা গাঁৱত জন্মগ্ৰহণ কৰি অৰূপ কুমাৰ নাথে গাঁৱৰে অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ৰ পৰা প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা সমাপ্ত কৰে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তি কৰাৰ বাবে মেধাৰ ভিত্তিত সুযোগ লাভ কৰি পৰৱৰ্তী সময়ত চিকিৎসা বিজ্ঞানৰ প্ৰতি থকা অগাধ ধাউতিৰ বাবে তেওঁ শল্য বিভাগত স্নাতকোত্তৰ আৰু ইউৰোলজি বিভাগত সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰৱেশ পৰীক্ষাত চতুৰ্থ স্থান লৈ গুজৰাটস্থিত BJM Medical College পৰা ইউৰোলজিত ছুপাৰ স্পেচিয়েলিটি শিক্ষা গ্ৰহণ কৰে। ডক্টৰ অৰূপ কুমাৰ নাথে অসম তথা উত্তৰ পূৰ্বাঞ্চলত ইউৰোলজিৰ বিভিন্ন ৰোগৰ চিকিৎসা পোনপ্ৰথমবাৰৰ বাবে লেজাৰৰ প্ৰয়োগৰ আৰম্ভণি ঘটায়। ইউৰোলজিত লেজাৰ চিকিৎসাৰ বাটকটীয়া স্বৰূপ হোৱাৰ বাবে ডক্টৰ নাথক লেজাৰ মেন অফ ইণ্ডিয়া উপাধিৰে বিভূষিত কৰা হৈছে। এইগৰাকী চিকিৎসক ডক্টৰ অৰূপ কুমাৰ নাথক আমি নিউজ 18 অসম নৰ্থ ইষ্টে আগবঢ়াইছোঁ আৰ্লি কেৰিয়াৰ এৱাৰ্ড। The category Early Career Award, and may I now invite on stage Dr. Arup Kumar Nath. আপোনাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। আমি আপোনাক সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ এখন গামোচা, ট্ৰফি আৰু চাৰ্টিফিকেটৰ সৈতে। This certificate of appreciation has been presented to Dr. Arup Kumar Nath for his commitment and contribution to the field of urology in the Northeastern region of India on 20th of April 2023, Guwahati.